आशिकाना ये दिल है दीवाना। ঐ হৰি এতিয়া আহোঁতে যে এটা মাল দেখা পালো না, উফ ভাল লাগি গ'ল মনটো। কি কোৱা, কোন স্কুলৰ বে? হেই আমাৰ স্কুলৰে ক্লাছ 9ত নতুনকে এডমিশন লৈছে। বোলে তই যা, আজি ক্লাছ কৰিব নালাগে, তাইৰ পিছে পিছে ঘূৰি থাক। হেই ক্লাছতে গ'ল তাই। আজি টিফিনত প্ৰপ'জ কৰিম ৰবা তাইক। প্ৰপ'জ কৰি একো লাভ নাই, তাইৰ বয়ফ্ৰেণ্ড আছেই চাগে না। পিছে তই এইবোৰ বেঞ্চত কি লিখি আছা? এক্সৰ নাম লিখি আছো ভাই, কিয়? যাতে চবে আহি পাদি থৈ যায়। ओ मरम मरम নুরবা দূরে দূরে। ইহঁতৰ আৰু লিলিমাই নকমেই চোন ভাই। অ ভাই ইহঁতৰে দিন। ঐ ঐ ছাৰ আহিছে বহ। আচাৰ্য আচাৰ্য নমস্কাৰ। বহ বহ বহ। ছাৰ সোমাব পাৰিম নে? আজি ইমান দেৰি যে তোমাৰ কিয়? আহি থাকোতে চাইকেলৰ চেইন পৰি গৈছিল ছাৰ। আপিৰ পিছে পিছে গেলেতো চেইন পৰবই। ৰোল নম্বৰ 1, উপস্থিত ছাৰ। ৰোল নম্বৰ 2, উপস্থিত ছাৰ। ৰোল নম্বৰ 3, হা নাই ছাৰ, হাগা হৈছে তাৰ। ৰোল নম্বৰ 4, আহিছো ছাৰ। ৰোল নম্বৰ 5, য়েছ বছ। ৰোল নম্বৰ 6, ৰোল নম্বৰ 6। উপস্থিত ছাৰ। আজি 420 পেজৰ মে হু ডন পঢ়াটো ওলোৱা। কোনটো পঢ়া? ছাৰ মেহু ডন। আৰু ছাৰ আজি মই টিফিনত আনিছো বন। চুপ। পিছে কালি যে তোমাক মই কাউৰীৰ ওপৰত এছে এখন লিখিব দিছিলো, লিখিছা? ছাৰ লিখিব গৈছিলো, কিন্তু কাউৰীটো উৰি গুচি গ'ল। হে হৰি। কি ছাৰ? হে তোমাক মাতা নাইয়ে, মই ভগৱানক মাতিছো। ছাৰ আমাৰ ক্লাছততো কোনো ভগৱান নামৰ ল'ৰা নাই। গাধা গৰু কাঠ পেঞ্চিল। পিছে তোমাৰ কিতাপ ক'ত? ছাৰ মই চোন আপোনাৰ ঘৰতে কাম কৰো, আপুনি পইচাই নিদিয়ে কিতাপ খিনাৰ। আচ্ছা তুমি এটা ছ'চিয়েল ৱেবছাইটৰ নাম কোৱাচোন। xvideo.com। নহয় নহয় ছাৰ study.com। তাৰ পৰা মই পঢ়াত হেল্প লওঁ। গুড বয়, এইটোহে ভাল ল'ৰা। আচ্ছা তুমি কোৱাচোন, হোৱাট ইজ কম্পিউটাৰ? হা ছাৰ? হোৱাট ইজ কম্পিউটাৰ? ছাৰ কম্পিউটাৰ ইজ এ ইলেক্ট্ৰনিক টেমা where we can entertain ourselves। আচ্ছা তুমি কোৱাচোন। ও প্ৰেম চালেলা মাজনুৰ, দুজনে চাগে তাজমহল বনোৱাৰ কথা ভাবি আছে। য়েছ ছাৰ, জয় হিন্দ। কোৱাচোন ভাৰত কেতিয়া স্বাধীন হৈছিল? ছাৰ 1942 চনত। ৱা তামাম, গুড বয়। যা বাহিৰত কাণত ধৰি দুজনে বাও ভাত খালান নাই এইবোৰ শুনি থাকবি যা। ইয়াৰ দ্বাৰা জনোৱা যায় যে আজি 12 বজাত স্কুলখন চাবৰ কাৰণে স্কুল ইন্সপেক্টৰ আহিব, গতিকে সকলোৱে ভদ্ৰভাৱে থাকিবা। মই যাওঁ এতিয়া। গৰুহঁত তহঁতৰ লগত মাথা গৰম কৰি মোৰ একো লাভ নাই। মোৰ নাম চুলবুল পাণ্ডে। প্ৰত্যেক সপ্তাহত এটাকে আহে মানডে, আৰু মাল খাওঁ মই প্ৰত্যেক চানডে। তোমালোকক ছাৰে ভালকে পঢ়াই আছে নে নাই? একদম বঢ়িয়াকে পঢ়াই আছে ছাৰ। তোমাৰ নাম কি? ফক্কৰ ছাৰ। আচ্ছা তুমি কোৱাচোন, 10 টকীয়া নোটত যে এজন মানুহ থাকে সেইটো কোন হয়? ছাৰ মোৰ দেউতা। কেনেকে তোমাৰ দেউতা হয়? ছাৰ মহাত্মা গান্ধীক সকলোৱে ফাদাৰ অফ দ্য নেশ্যন বুলি কয়, আৰু ময়ো এই নেশ্যনতে থাকো, তো হ'ল মোৰ দেউতা। আচ্ছা তুমি কোৱাচোন, এটা হাতী আছে, সেইটোক ফ্ৰিজৰ ভিতৰত সোমাব লাগে, এনেকে সোমাবা? ডাইৰেক্ট সোমাই দিম ছাৰ। না, আগতে ফ্ৰিজৰ দৰ্জাখন খুলিব লাগিব, তাৰ পিছতহে সোমাব পাৰিবা। অকে ছাৰ। আচ্ছা এতিয়া এটা ভইচ আছে, সেইটোক কেনেকে সোমাবা? ছাৰ দৰ্জাখন খুলিম, তাৰ পিছত সোমাই দিম। না না না, আগতে হাতীটোক ওলাব লাগিব, তাৰ পিছতহে সোমাব পাৰিবা। ছাৰ এতিয়া মই আপোনাক এটা প্ৰশ্ন সুধো, সোধা। ছাৰ পৃথিৱীত প্ৰথম কণী আহিছিল নে মুৰ্গী আহিছিল? ছাৰ আপুনি ভাবক, মই ঘৰত গৈ চিকেন ডিনাৰ লম, আৰু আপোনাৰ মনত পৰি গ'লে আপুনি আমাৰ ঘৰত আহি যাব। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, আৰু যোনে যোনে মোৰ চেনেলটো নতুন হৈ আছে সাবস্ক্ৰাইব কৰক, আৰু বেল ঘণ্টিটো বজাই দিয়ক। আৰু এটা ইম্পৰ্টেণ্ট কথা, কাৰোবাক যদি মেট্ৰিক, হাই ছেকেণ্ডাৰী, ফাৰ্ষ্ট ইয়াৰ, ডিগ্ৰী বা ল' কলেজত বুক লাগে, সিহঁতে শিৱম বুকছৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু মোৰ ID RTCS45, এইটো যদি আপোনালোকে ইউজ কৰে আপোনালোকে এক্সট্ৰা 3% ডিছকাউণ্ট পাব, আৰু কণ্টেক্ট ডিটেইলছখিনি মই ডেছক্ৰিপশ্যনত দি দিম। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনাৰ